দেখুৱাই গৈ আছোঁ আপোনালোকক আজি ধলাশদিয়া দলংখন এইখন সম্পূৰ্ণ ধলাশদিয়া দলংখন দেখাবলৈ গৈ আছোঁ চাই থাকিব এয়া বৰ্তমান এতিয়া মই গৈ আছোঁ ধলাশদিয়া দলঙৰ ওপৰেদি সম্পূৰ্ণ ধলাশদিয়া দলং কেতিয়াবা আহিব ফুৰিবলৈ এতিয়া বৰ্তমান নদীত পানী নাই তথাপিও দেখিবলৈ চাব আহিব খেলা ফুৰিবলৈ খুবেই ধুনীয়া খুবেই সুন্দৰ এটা চাফা আৰু ধুনীয়া সুন্দৰ এটা পৰিৱেশ আছে ইয়াতে বিভিন্ন ধৰণৰ নতুন নতুনখিনি চাবলৈ পাব আৰু নিজেই এতিয়া বৰ্তমান দলঙৰ যিহেতু ব্ৰহ্মপুত্ৰ পানী শুকাই আছে ধুনীয়াকৈ চাবলৈ পাব বিশেষ কৰি বাৰিষা দিনত আহিলে আৰু ভাল পাব ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত হৈ থকা নদীৰ যিটো কুমকুমনি সকলোৱে দেখিবলৈ পাব যিখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ যিখিনি কোবাল সোঁতত নদী বৈ গৈ থাকে সেইখিনি সকলোখিনি আপোনালোকে চাবলৈ পাব বাৰিষা দিনত বিশেষকৈ আহিলে খুবেই ভাল খুবেই সুন্দৰ বৰ্তমান এতিয়াও সুন্দৰে হৈ আছে যিহেতু খৰালি ছিজন ধুনীয়াকৈ চাব পাৰিব পৰিৱেশটো কিমান সুন্দৰ এটা আছে এইবিলাক হৈছে সৰু সৰু জাহাজ যিহেতু দলং নবনোৱাৰ আগতে যিবোৰ এইবিলাকেই চলিছিল যেনে নাও ফেৰী নাও আমি সাধাৰণতে নাও বুলিয়েই কওঁ যিহেতু ফেৰী নাও সৰু সৰু ফেৰী নাওবিলাক ইয়াতে ধুনীয়াকৈ সুন্দৰকৈ দেখিবলৈ পোৱা যায় আৰু এইবিলাক হৈছে পোচ এইটো কাৰেণ্টৰ পোচ এটা নতুনকৈ বহাব ইয়াতে এইটো এটা চৰ অঞ্চল হয় এইটো ধুনীয়া এটা সুন্দৰ সেইটো দূৰেদি এটা ইলেক্ট্ৰিচিটিৰ কাৰেণ্টৰ শদিয়ালৈ লৈ যোৱা হৈছে ঠিক তেনেদৰে এইখন হৈছে আপোনাৰ দলংখন পৰাই দেখাব চেষ্টা কৰিছোঁ আৰু শ্ল'লি দেখাইছোঁ এইখন হৈছে নদীখন ব্ৰহ্মপুত্ৰ নদী বৰ্তমান মই আছোঁ এতিয়া ঢলাৰ সম্পূৰ্ণ মাজৰ অংশটোত আছোঁ আৰু সেইটো হৈছে এটা মাজৰ চৰ অঞ্চল এই চৰ চাপৰি এটা সৰু এটা দ্বীপ তাতে পাতি ৰাখিছে প্ৰকৃতিয়ে পতা নদীয়ে পতা আৰু এইখন হৈছে নদী এইটো হৈছে নামনি অংশটো হয় বিশেষ কৰি উজনিৰ অংশটো দেখাব চেষ্টা কৰিম যিমান পাৰোঁ মই দলঙৰ মাজতে আছোঁ বৰ্তমান আৰু এইটো হৈছে আপোনাৰ উজনি অংশ ইয়াৰ পৰা আপোনাৰ এইটো হৈছে চৰ অঞ্চল হয় আৰু সেইটো ওচৰতে এটা চাপৰি আছে যদিও ইয়াতে বিভিন্ন ধৰণৰ সেইখন এখন ফেৰী গৈ আছে আৰু সেই ফেৰীখনত হয়তো বোধ কৰোঁ কিবা ভাল বস্তু এইটো মাটিমাহ লৈ গৈছে নেকি আৰু লগতে সেইফালে ইটো পাৰ শদিয়া ঢলা পাৰ হৈ যোৱাৰ লগে লগে আপোনাৰ শদিয়া পাব শদিয়াৰ পাছতে আপোনাৰ অৰুণাচলটো আৰু জানেই আৰু অসমৰ সীমা আৰু এইটো হৈছে চাপৰি এটা চৰ অঞ্চল বালিৰ মাজত আছে যিহেতু আমি আহিলে বিশেষ কৰি আমি চাবলৈ পাম বিভিন্ন ধৰণৰ দলঙৰ ওপৰত বিভিন্ন ধৰণৰ যিহেতু নতুনত্ব বজাই ৰখা হয় আৰু সেই মৰ্মে আমি সকলোখিনি যিহেতু আজি আহিলোঁ চাবৰ কাৰণে সম্পূৰ্ণ দলংখন কিমান সুন্দৰকৈ সজোৱা হৈছে বিশেষ কৰি মই আগে পিছে অহা নাছিলোঁ কাৰণে আজি আহিলোঁ আজি সুন্দৰকৈ পৰিদৰ্শন কৰিছোঁ আৰু লগতে এইখন নদী বৰ্তমান নদীত পানী কম আছে যদিও খুবেই ভাল নদীখন এটা নিজৰ গতিত বৈ গৈ আছে আৰু লাহে লাহে বৈ গৈ আছে বিভিন্ন ধৰণৰ ৰং ৰূপেৰে পানীৰ যিহেতু কালাৰ নাথাকে সদ্যহতে বৰ্তমান বালিৰে উপচি পৰিছে যিহেতু নদীখন কম আছে পানীৰ সোঁতটো অলপ বেছি কৰি ডিউটিলৈ আহিছিলোঁ আৰু ডিউটিৰ পৰা আহিয়েই দলঙত ভাবিলোঁ যে সৰুকৈ এটা ভিডিঅ' বনাওঁ সেইবুলি ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো বনাই আপোনালোকক এৰিছোঁ চাব সকলোৱে চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব